আমি চাকিগছ জ্বলাইছোঁ আৰু সদায় প্ৰাৰ্থনা কৰি থাকি আৰু যাতে জল দেৱতা আমাক ঘৰ দুৱাৰ এনেকৈ পৰিছে আৰু অশান্তি কৰিছে যাতে আজিলৈকে আৰু নকৰে আমি শান্তি মানে থাকিব পাৰিম আৰু চাকিটো এনেকৈ দিবলৈ চালিটো বতাহটো এইফালে মাৰিছে আমাৰ এই দিৰৈহাবি অঞ্চলৰ এই দিৰৈ নদীৰ গৰাখহনীয়াই ইতিমধ্যে এক ভয়াৱহ কালাত্মক ৰূপ লৈছে য'ত এই স্থানীয় দাঁতিকাষৰীয়া অঞ্চলবিলাকৰ প্ৰায় 10-15 ঘৰ মানুহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে গৰাখহনীয়া জাহ যোৱাত অৱস্থিতত হৈ আহিছে কিন্তু আজি পৰ্যন্ত কোনো চৰকাৰী বিষয়াই হওক বা ৰাজনীতি মহলাই হওক আজি চৰকাৰে কোনো ইয়াৰ সদিচ্ছা প্ৰকাশ কৰা নাই অনিচ্ছাকৃত হিচাপে ৰৈ আছে য'ত নীৰৱ ভূমিকা পালন কৰি থকাৰ কাৰণে আজি সময়ত আমাৰ এই অঞ্চলৰ দাঁতিকাষৰীয়া মানুহখিনি দিনে ৰাতিয়ে খোৱাৰ মানে শোৱন খাৱন নাইকিয়া হৈছে য'ত তেওঁলোকৰ অসনিক চিন্তাত মানে যাবলগীয়া হৈছে কাৰণ কোন সময়ত কিমান খহি আহে আৰু কোন সময়ত তেওঁলোকৰ ঘৰ পানীত জাহ যায় একো ঠিকনা নাইকিয়া হৈছে কাৰণ প্ৰতি বছৰে 2-3 নলকৈ এই মাটি খহি আহি আছে আমি দেখিছোঁ যে আমি দেখাৰ পৰা যিমানখিনি আছিলে তাতকৈ আজি 5-6 বছৰত প্ৰায় 4-5 নলমান মাটি ইতিমধ্যে খহি আহি আছে য'ত হয়তো আৰু অহা বছৰলৈ এতিয়া আমাৰ এই কাষত থকা ঘৰটোও হয়তো খহাৰ উপনীত হৈ পৰিছে সেয়েহে আমি আহ্বান জনাইছোঁ চৰকাৰক আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ তেখেতসকলে অতি সোনকালে আহি ইয়াত তদন্ত কৰক তদন্ত কৰি ইয়াত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি এই 10-15 ঘৰ দিৰৈ নদীৰ দাঁতিকাষৰীয়া অঞ্চলত থকা এই মানুহকেইঘৰক তেখেতসকলক কিবা এটা সুবিধা কৰি দিয়াৰ আমি আহ্বান জনালোঁ মানুহ আমিকেইটা ইয়াত বহুত কষ্ট দুখতহে আছোঁ মানে নৈখন খহি এতিয়া ঘৰ বাৰী পালেহি আৰু হয়তো এবছৰমানতহে আমাৰ ঘৰ দুৱাৰো মানে হয়তো উঠি যাব পাৰে সেইটোকে আপোনালোকক অনুৰোধ জনালোঁ তোমালোকে ক'লোঁ আমি কথা ক'ব নাজানো আমাৰ দিৰৈ নৈটো খহি বছৰে বছৰে গৈ থাকে আমাৰ থকা অৱস্থা বেয়া আৰু ৰাতি টোপনি নাহে ভয় লাগে কেনেকুৱা থাকিম কেনেকুৱা কি কৰিম সোনকালে মাটিটো যদি খহিয়ে যায় আমি ক'ত যাম থাকিব নোৱাৰোঁ ইয়াত ইমানেই কৈছোঁ আৰু